মানুহৰ লাইফতে ভুল ডিচিশ্যন মানুহে লয় মই বহুত লৈছোঁ মই মোৰ ভুলৰ বাবে আজি ভুগিছোঁ ভাল বুলি ভাবোঁ ভুল হয় সদায় ডিচিশ্যন মই বেলেগক দুখ নিদিওঁ মোৰ ডিচিশ্যন ভুল হয় তাৰ কাৰণে মই ভুগিছোঁ যোনে মোৰ আইডেণ্টিটি চেঞ্জ কৰিবলৈ বিচাৰিব ডেফিনেটলি সেইটো মানুহ বেয়া হ'ব বিকজ মানুহ চিনি পোৱাত মোৰ ভুল হ'ল সেই মানুহটোৱে বিচাৰিছে বেলেগ ধৰণে মোক তুমি মোৰ আইডেণ্টিটিটো কাঢ়ি পেলাই মোৰ আইডেণ্টিটিটো নাইকিয়া কৰি পেলাই তুমি তোমাৰ নিচিনাকৈ বনাব বিচাৰিছা যদি মই হ'বলৈও বিচাৰিছোঁ জাষ্ট বিকজ ভাল পোৱাৰ কাৰণে মই নিজকে সলনি কৰিছিলোঁ ভাল পোৱা জনৰ বাবে বাট সেই বস্তুটোৱে মানুহৰ ইনচিকিউৰিটি দূৰ নকৰে কিন্তু গান গাবলৈ বন্ধ কৰি দিলে মই অভিয়াছলি মই ভিতৰৰ পৰা দুখ পাম ন যাইকো মোৰ ইনফেক্ট খাবলৈ চাবলৈও মন নোযোৱা হৈছিলে মানে ইমান বেছি দে মৰি থাকিবলৈ মন গৈছিল মোৰ ভাবিছিলোঁ জীয়াই থাকিনো কৰিম কি ষ্ট্ৰেছ হৈছিলোঁ আৰু লাহেকৈ মই ভাবিলোঁ নাই মই মৰি থাকিম মানে তো তাতকৈ বেটাৰ মানে ষ্টেণ্ড হ'ব লাগে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভলিয়ে এক অনুষ্ঠানত কোৱাৰ কিছুমান কথাই কন্দুৱাইছে সমগ্ৰ অসমবাসীকে নিজৰ জীৱনৰ লগত ঘটাৰ প্ৰত্যেকটো বিষয়েই কেমেৰাৰ সন্মুখত খুলি ক'লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিজৰ জীৱনত ঘটি যোৱাৰ একোৰা জুই কিদৰে মৃত্যুৰ মুখৰ পৰা বাচি আহি পুনৰ সংগীত জগতত নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছিল এই সকলোখিনি কথাৰ বৰ্ণনা কৰিলে কণ্ঠশিল্পীগৰাকীয়ে গান গালে বেয়া পাইছিল তেওঁৰ বাবে নিজকে সলনি কৰিছিলোঁ কিন্তু তেওঁ তথাপিও মোক বুজি নাপালে তাৰ পাছত অকলশৰে থাকিবলৈ ধৰিলোঁ একো কামত মন নবহা হ'ল এটা বন্ধৰ কোঠালীৰ ভিতৰত কেৱল সোমাই থাকোঁ খাবলৈ শুবলৈ মন নোযোৱা হ'ল মৰিবলৈ যেন মন গৈছিল তেতিয়া মোৰ অৱশেষত নিজকে বুজালোঁ ধৈৰ্য সহকাৰে পুনৰ ভাল পোৱা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ আনৰ বাবে নিজকে বলিদান দি কি লাভ মই এতিয়া গান গাই ভাল পাওঁ গানেই মোৰ সকলো গানেই মোৰ জীৱন এনেদৰে নিজৰ জীৱনৰ বহু কথাই কৈ গ'ল কণ্ঠশিল্পীগৰাকীয়ে কণ্ঠশিল্পীগৰাকীয়ে নিজৰ মৰি থকা জীৱনৰ পৰা কেনেকৈ বাচি আহিলে সেয়াই সকলো অসমবাসীক উদাহৰণ কৰি দেখুৱালে ঠিক তেনেকৈ মই এটাই ৰিকুৱেষ্ট যিসকলে বিবাহিত মহিলা বা বিবাহিত ছোৱালীয়ে এনেকুৱা বকি আছে এনেকুৱা পৰিস্থিতিত বকি আছে নিজৰ লাইফ পাৰ্টনাৰে আপোনাৰ টেলেণ্ট এইবিলাক যদি বুজি পোৱা নাই আপোনাৰ লাইফ পাৰ্টনাৰে সকলো দিশৰ পৰা আপোনাক বাধা কৰে বা এনেকুৱা মৰি যাবলগীয়া এনেকুৱা এটা পৰিস্থিতিত আপোনাৰ লাইফ পাৰ্টনাৰে আপোনাক যদি বাধ্য কৰায় তেনেহ'লে কেতিয়াও নিজৰ জীৱনটো নিজে কেতিয়াও ধ্বংস কৰি নেপেলাব কণ্ঠশিল্পী প্ৰিয়ংকা বৰাৰে যেনেকৈ নিজৰ লাইফটো ধ্বংস কৰা নাই যেনেকৈ বাচি আহিলে ঠিক তেনেকৈ আপোনালোকেও চেষ্টা কৰক যাতে নিজৰ লাইফটো সফল হ'ব এদিন নহ'লে এদিন সফল হ'ব কিন্তু আনৰ কাৰণে বা আপোনাৰ লাইফ পাৰ্টনাৰৰ কাৰণে আপোনাৰ জীৱনটো চিৰদিনৰ কাৰণে এই দুনিয়াৰ পৰা ধ্বংস কৰি নিদিব এয়াই মোৰ ফালৰ পৰা ৰিকুৱেষ্ট চলুচন আছে বহুত প্ৰব্লেমৰে চলুচন আছে আৰু বহুত অসুবিধাৰে সমাধান থাকে মানুহৰ সেই সমাধানটো কৰিবলৈ চেষ্টা কৰক কিন্তু কেতিয়াও নিজৰ জীৱনটো এক কৰিবলৈ চেষ্টা নকৰিব আজিৰ ভিডিঅ'ত ইমানেই আছিলে যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই